গাইজ বিহুৰ দিনাখন আজি ৰাতিপুৱাই খোৱা পৰা উঠিলোঁ আৰু এতিয়া আমি জুই ফুৱাবলৈ গৈ আছোঁ বলক তাৰমানে আমি জুই ফুৱাইছোঁ নিয়মটো পালন কৰিছোঁ আপোনালোকক এটা বহুত ধুনীয়া বস্তু দেখুৱাবলৈ ওলাইছোঁ ঘৰ আহি পোৱাৰ পিছত চবেই চাই থাকক এইখন ফুলনি আচলতে মাৰ তেওঁ বিৰাট যত্নৰে ৰাখে ফুলবোৰ আনে ধুনীয়াকৈ ৰুৱে তাৰপিছত খুব যত্নৰে তেওঁ প্ৰতিপালন কৰে পিছফালেও বহুত কিবা কিবি আছে কিন্তু এতিয়াতো দেখুৱাই থাকিবলৈ সময় নহ'ব কাৰণ বিহুৰ কাৰণে ৰেডি হ'ব লাগিব বলক এয়া আমাৰ পাতিতে এইবাৰ মোৰ ছোৱালীজনী একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল দুইটা ৰেডি হৈ পেলাই ৰখি আছে এতিয়া আমি অগ্নি পূজা কৰিবলৈ যাম তাৰ আগতে ময়ো ৰেডি হ'লোঁ ৰেডি মানে একেবাৰে পুৰণা কাপোৰ এযোৰ পিন্ধি লৈছোঁ কাৰণ এতিয়া নতুন কাপোৰ পিন্ধি থাকিবলৈ মোৰ সময় নাই বহুত কামো বাকী আছে আৰু যিহেতু ট'টেলি ব্ৰেষ্ট ফিডিং মম গতিকে বেলেগ নতুন নতুন কাপোৰ পিন্ধি ষ্টাইল মাৰি ঘূৰি ফুৰিব নোৱাৰোঁ সকলোৱে বুজি পাইছেই চ' সেয়া আমি ৰেডি হ'লোঁ মায়ে এইবোৰ গোটেইবোৰ বস্তু ৰেডি কৰিছে যিহেতু মই ৰাতিপুৱা সময়ত ইমান টাইম নাপাওঁ এতিয়া প্ৰসাদ ৰেডি কৰিছে ধুনীয়াকৈ চাকি বন্তি তাৰপিছত অগ্নি পূজাৰ সামগ্ৰী এয়া দুইটাই প'জ মাৰি আছে মোলৈ চাই পাপাই গোটেইখিনি যোগাৰ কৰি লৈছে অগ্নি পূজাৰ কাৰণে আমাৰ অসমীয়া সমাজত মাঘ বিহুৰ দিনা ৰাতিপুৱা অগ্নি পূজা কৰাটো বহুত ইম্পৰ্টেণ্ট হয় মাজে মাজে আপোনালোকে কিন্তু বেকগ্ৰাউণ্ড মিউজিকত মোৰ ছোৱালীজনীৰ মাতটো একে শুনি আছেনে বাৰু বলক এতিয়া পূজা কৰোঁ সকলো অগ্নিৰ পৰা দূৰ হৈ তুমি ৰক্ষা কৰিব প্ৰভু আমাক ৰক্ষা কৰিব তাৰপিছত আমি ওলালোঁ ননদৰ ঘৰলৈ কাৰণ ননদৰ এজনী বৰ অকণমানি ছোৱালী জন্ম হৈছে অকণমানিকা তাইক চাবলৈ ওলালে আমাৰ মিনিক তাৰপিছৰখিনি ৰেকৰ্ড কৰিবলৈ নহ'ল ডাইৰেক্ট নিপেন মামাই হাঁহ গুচাই থাকালৈ আহিলোঁ হাঁহটো বনাম বুলি খাম বুলি এইবাৰ আগতেই পাপাক কৈ থৈছিলোঁ পাপা হাঁহ এটা আনিব বহুত দিনৰ পৰাই মোৰ হাঁহ খোৱাৰ ইচ্ছা হৈ আছিলে সেয়া আৰু গোটেই হাঁহ মাৰা তাৰপিছত সেকা তাৰপিছত গোটেইখিনি প্ৰচেছ ইয়াতে ভিডিঅ'তে দেখুওৱা হৈছে ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে কাৰণ বস্তুবিলাক ভালকৈ একদম ৰকৈ দেখুৱাইছোঁ আৰু আমাৰ ঘৰত নিপেন মামাইহে হাঁহটো মাৰিছিলে এওঁলোকে কৰা নাই বাৰু তাৰপিছত ধুনীয়াকৈ কাটি কৰি দিছিলে মই আগতেই কৈ থৈছিলোঁ যাতে হাঁহটো ধুই নেপেলায় এয়া আৰু সন্ধিয়া তাৰপিছত মই পিঁয়াজ চলাই আছোঁ ডাইৰেক্ট কাৰণ বেলেগবিলাক দেখুৱাই থাকিবলৈ আজিকালি ইমান টাইম নাই এয়া হাঁহখিনি গোটেইখিনি ৰেডি কৰিলোঁ ধুনীয়াকৈ এওঁ আনি দিলে তাৰপিছত মই তাতে পিঁয়াজ আৰু হালধি এনেকৈ তেল সানি অলপ সময় থৈ দিলোঁ তাৰপিছত আৰু একেবাৰে ৰাতি কেৰাহী পাতি লৈছোঁ হাঁহ বনাবৰ কাৰণে ময়ে বনাইছিলোঁ বাৰু সেইদিনা খুব সাধাৰণভাৱে আমাৰ অসমীয়া সমাজত যেনেকৈ হাঁহটো বনায় তেনেকৈ বনাইছিলোঁ কোমোৰা দি পেলাই কিন্তু তাৰ মাজতে ছোৱালীজনীয়ে আমনি কৰিলে মই দৌৰিব লগা হ'ল অলপমান কৰি পেলাই তাৰপিছত আকৌ তাইৰ ওচৰৰ পৰা আহি আকৌ বনালোঁ তেনেকৈ সেয়া ককা আইতাকৰ লগত আহি খেলি আছিলে লাষ্টত সকলোবিলাক বনাই কৰি হ'ল আৰু যেন তেন সামৰিলোঁ হাঁহখিনি বনোৱা হ'ল তাৰপিছত ভাত বঢ়াৰ আগে আগে ছোৱালীক খুৱাবলগীয়া হ'ল তাৰপিছত মই আকৌ গ'লোঁ পাপাহঁতে ধুনীয়াকৈ খানা চানা খালে মই একেবাৰে শেষত বহিলোঁ লাষ্টত বিহুৰ ভিডিঅ'টো আপোনালোকলৈ দিলোঁ আৰু সকলোৱে চাব বাই থেংক ইউ